মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু মই আছোঁ একদম গৰীয়া কঠুত আছোঁ। আহি কিনে আমি এটা কামত আৰু এই খুৰা হাল্লা লগাইছে যে ঢেকীয়া চিঙো এইটো পালা না কি? হা পনা নেকি? গাইজ এয়া ভগৱান দিলে এইটো হয়নে নহয়? এইটো মুখে ধোৱা নাই, এই উঠছো আৰু ডাইৰেক্ট পথাৰত এইগিলা বোকা দেখছি, বোকা চোকা খচি কি কৰে কলিজাত কলিজাত অলপমান দাগি হয়। এনে কৈছো এইগিলা খাবা লাগে, মেইন কথা এইগিলা খাবা লাগে। এই আগত দেখি বলা গাইজ, আজি ব্লগটো অলপমান বেলেগ মোচনত বনাই আছো, আপোনালোকে শেষলৈকে চাই থাকক। আৰু তো গমেইতো পাইছেই চাগে, এই উঠোতে নাখাওঁ। এই আজি যে যিহেতু বাহিৰত থকাৰ কাৰণে নিজে বনাই নিজে খাব লগা হৈছে। বহুত ঢেকীয়া দেখা পালো, এয়া এইগিলা চিঙে গেলে আজি আমাৰ কাম 12 বাজি যাব। আৰু গাইছ বহুত ডাঙৰ বিল এখনো মাছ ধৰিছো, দেখছি না? একদম মানে কক গেলি আছে ন বিলখান, মাজে কাষতে এইগিলা মানুহৰো ঘৰ আছে গাইছ। এইগিলা পালি তাকে গেলি যাম, বিলুক গেলি চাওঁ। একদিন এইটো ব্লগ বনাম, মাছ চাছ মাৰিম তাতে, যেনে সোমাই চুটি টুটি পাওঁ। আমাৰ খুৰা সাঁথৰ এটা ক'ব, ডেকাত কুজা আচ্ছা বুঢ়াত কোন একবাৰো নেখাই কোন। তো গাইছ সাঁথৰটোৰ এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব আৰু কোনে পাৰে, বা কিবা এটা তাক গিফ্ট এটা থাকিব নেকি? আচ্ছা, সৰু সুৰা গিফ্ট এটা থাকিব। আৰু নেক্সট ব্লগত আৰু ভাল একদম খাতাৰনাক একদম মানে একদম সাঁথৰ আনি আছো। আপোনালোকে যোনে পাৰে কমেণ্ট কৰি এইটো এনচাৰটো কমেণ্ট কৰি জনাব। আৰু যিহেতু গাইজ কাম কৰিব ওলাই আহিছোঁ, অলপমান ধেমালি কৰোঁ দিয়ক। আৰু সেই নৰ্মেল ব্লগ গাইজ, উজতি আৰু আমি ইমান দূৰ যাবও পৰা নাই। আৰু গাইজ বাপ্পাও একদম মানে সাংঘাতিক জাগা দেখছি না, মানে দেৱতা চেৱতা ইয়াতে ৰাতি অহাটো একদম মানে মুস্কিলেই হ'ব। কিন্তু পাৰলি ইয়াতে এটা চেলেঞ্জ কৰিম, মানে এটা চেলেঞ্জ কৰিব চাওঁ বাৰু, যদি হয় যদি এটা চেলেঞ্জ কৰিম। এটা কোনে ৰাতি টাইম এটা দিম, সেই টাইমত একবাৰ আহি কিনে এটা ইয়াৰ পৰা যাব লাগিব। আৰু ইমান সম্ভৱো নহয়, যিহেতু জানাইচোন আগৰ কাষত বিল চিল আছে, বা বিলৰ মাজত বা অলপমান দেওবৰটো থাকেই গাইজ। তথাপিও যদি পাৰোঁ, যদি চাওঁ আপোনালোকৰ মাজত মই এইটো ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু মানে কিবা বিধেইকীয়া আছে, বিধেইকীয়াটোতো মই চিনি নাপাওঁ এতিয়া। বিধেইকীয়া মানে কেনে হয় বিধেইকীয়াটো? এইটোই চাগে বিধেইকীয়া, কিন্তু যিটি ঢেকীয়া নাখায়। কিন্তু চিনিও নাপাওঁ নহয়, যিটোৱে খাই ঘণ্টা মৰি থাকিলে আৰু দিগদাৰ হ'ব বা। তো গাইজ তাতে এটা এনেকুৱা এটা বস্তু দেখা পালোঁ, তাৰমানে কি মানুহে হ'ল না কি, তাৰমানে একদম মানে গমেই নাপালোঁ, তাৰমানে অকস্মাত নহয় গ'ল। বাপৰে, মোৰ চকুৰ আগতে তাৰমানে কেমেৰাত এংগেল উঠিল না নুঠিল, তাৰমানে গমেই নাপাওঁ। তাতো কাৰণে গাইজ আকৌ এটেক নকৰিলে আছোঁ। বাপৰে, ক'ত আছিল এই পিন্ধি আছিল গাইজ, গ'ল ক'ত গেলি পিন্ধি যায়। এই গাইজ তাতে মই ঢেকীয়া ছিঙিবলৈ যাওঁতে বাপৰে এডাল ছিঙিম আৰু ছিঙাৰ লগে জাপ মাৰি উঠছে। আপোনালোকে কেমেৰাত দেখা পাইছে নে পোৱা নাই সেইটো গম নাপাওঁ, কিন্তু গাইজ সঁচা কথা কৈছোঁ, জ্বৰ ভাল হ'ব। খুৰা ক'ত গেলা? এই জংঘলৰ মাজত ক'ত গেলা? কি কৰে যে ভগৱানে জানে গাইছ। খুৰা ক'ত গুচি গেল মানে অলপ দেখি গেল, ক'ব নোৱাৰোঁ বিলখন। মুখ চুখ ধোৱা নাই, বৰৰ পৰা উঠি আহিছোঁ, আহি কিনে ঢেকীয়া ছিঙিবা যাই কিনে এতিয়া ডেড হৈ গ'ল হৈ গাইছ। পুৰা একদম মানে বিলৰ মাজত ঢেকীয়া ছিঙিবা আনতে অৱস্থা নাই। আৰু গাইছ খুৰাটো কোনোবাই গুচি গ'ল, মানুহ নেদেখা দেখি। সেই খুৰা হয় না কোনো বেলেগ হয়তো ভগৱান জানে। গাইছ আছে দিয়ক, এইটো মাজত দেখি ঢেকীয়া ছিঙি আছে। ব'লা নহয় সেইবাকে নাচবা গাইছ। আপোনালোকে ভিডিঅ'ত দেখা পাইছে চাগে, বা দেখা পাইছে নে পোৱা নাই, বা আপোনালোকে স্কিপ কৰি কিনে ভিডিঅ'টো অলপমান চাব, বা অলপমান চাই কিনে বা দেখা পাবই চাগে। বা মৰম লগা গাছ, মানুহে বিচাৰে এডাল গাছ, আপোনালোকে জানেই চাগে কি গাছ।
হাতীসুৰীয়া বুলি কয়। কি মজা লাগে ন, একদম সুৰডালৰ নিচিনা, হাতীৰ সুৰডালৰ নিচিনা একদম মানে বঢ়িয়া। আৰু এয়া সুৰা ক'ত লুকাই আছিলা তুমি? হা টানি নিছিল কৈছে নেকি? ডাঙৰ ঢেঁকী আছো পদায়। হা বাপৰে, এইবাৰ সুৰা ক'বলৈ টানি লৈ গৈছিল। কিবাকে আকৌতো কৰা নাই? তো গাইজ ভূতে বোলে কাণৰ তলত খুৰাক বোলে মাৰিলে হেতা চৰ। আৰে কি ফাল্টু বে, কোন ভূত এইটো? সেইটো আৰু বোলে 100 কাণৰ তলত দিলেকে। আৰু গাইজ ভিডিঅ'বিলাক বহুত মজা পাব আপোনালোকে চাই কিনে। অলপ কমেডি টাইপ হ'ব বা ইমান হেৰিও নহয়, অলপমান ফানি টাইপ হ'ব। যিহেতু আমাৰ লগত খুৰা আছে, একদম মানে বহুত কমেডি কৰে তেখেতে। বহুত তাৰমানে মোৰ পচন্দৰ মানুহ, কিন্তু এওঁ বেলেগ যি নহওক কমেডি কৰাত বহুত উস্তাদ হয়। আৰু কিছুমান কথাবিলাক শুনিলে আপোনালোকে একদম মানে হাঁহিত পাগল হৈ যাব। ঠিক আছে, যিহেতু আমি কালি কাম কৰিব, কালি আহিছোঁ ঘৰৰ পৰা, আহি কিনে একদম মানে ক'লোঁ যে বা ঢেকীয়া খাব লাগে বুলি ক'লাক, সেই গতিকে চিংবা আহিলোঁ। আহি কিনে আৰু আপোনালোকক কিছুমান ভাল ভাল ব্লগ দেখাম। আৰু এটা কথা সুধো, আমি ঢেকীয়াটো যে ছিঙলোঁ, ঢেকীয়াটো আমি কিহেৰে খাম অলপ কৈ দিব নেকি? বা চাই আছে অডিয়েঞ্চে। তুমি ঢেকীয়াটো খাব লাগিব খুঠি টেঙা। হা খুঠি টেঙা, খুঠি টেঙা আৰু আৰু কণী আৰু বাছ। তো গাইজ আজি ঢেকীয়াটো তাৰমানে খুঠি টেঙা আৰু কণী দি বঢ়িয়াকৈ বনাব। কোনে বনাব? তুমি বনাবা না তেওঁ বনাব? মই বনাম। ঠিক আছে, আমাৰ খুৰাই বনাব। একদম মানে মজা আৰু বঢ়িয়া ৰান্ধে কিন্তু। বিয়ে চিয়ে পুৰা খুৰা একদম মানে মজবুত খানা বনাই, একদম মানে পুৰা টেষ্টি বনাই খানা। খানা আজি জোৰদাৰ খানা হ'ব, অলপমান এনাৰ্জি পাম তাৰমানে ন। যিহেতু কাম কৰিব আছোঁ, অলপ শক্তি লাগব, নহ'লে একদম মানে কি আৰু চিমিটাৰ বেগ কেনেকৈ দাঙিম না কি? মানুহ খুৰা এটা কথা সুধো, আমি যে ছিঙি আছোঁ এই বস্তু ঢেকীয়া না ঢেকীয়া? আমাৰ একদম মানে খাটি অসমীয়া ভাষাত কৈ দিয়া। খাটি অসমীয়া ঢেকীয়া। ঢেকীয়া আৰু ঢেকীয়াটো লিখি দিয়া ভাষা নেকি? ঢেকীয়া। কিন্তু মোৰতো ভুল হোৱা নাই কোৱাত। আচ্ছা ঠিক আছে, যিহেতু একদম খাটি অসমীয়া ভাষা, একদম মানে গাঁৱত থকা মানুহ, সেইকাৰণে ঢেকীয়াই গাঁৱলীয়া আমি এটা গাঁৱলীয়া ভূত হয়। সেই গতিকে আমি আজি মোকে খালাক হয় তাতে জংঘলত ডিউটিত পঠাই দিলাক। আৰু এয়া গাইজ মেটকাৰ ফুল কি মৰম লগা হৈছে। আমাৰ বিলখনি মেটেকাৰে ভৰা। আচ্ছা কিবা এটা তাৰমানে কিবা এটা কথা ওললি হ'ল, খালি পুৰা লাইনটো পুৰা বনাই দে একদম মানে একদম এনেকুৱাই হ'ব লাগে। মানুহটো তাৰমানে এনেকুৱা জোচেলা মানুহ, এনেকুৱা মানুহ তাৰমানে মই বা দেখা পাইছোঁ, কিন্তু খুব কমেই দেখা পাইছোঁ। যিহেতু মোৰ লগত একজন আছে, এনেকুৱা মানুহ এটা থাকিলে তাৰমানে কাম কৰিও তাৰমানে বহুত এটা ভাল লাগে, বা ইমান কাম কৰা হেন বা অনুভৱ নালাগে। তুমি নাভাবে আৰু তোমাক ফুলি আছো বুলি, বা খুৰা ফুলি গৈছি কথা ক'লে চা খুৰা। বাপৰে, খুৰাক তাৰিফ কৰাৰ কাৰণে খুৰাই পুৰা ফুলি গৈছি বে। কিন্তু গাইজ সঁচা কথা কৈছোঁ, এইগিলা ধেমালি কৰা নাই, কিন্তু খুৰা বহুত ভাল মানুহ হয়, বা একদম ভাল লাগে তামচা চামচা কৰি কিনে। খুৰা তাতে অলপমান ছিঙি আছে, তেওঁৰ কাষত অলপমান প্ৰেংক কৰি আছোঁ, ৰিয়েকশ্যনটো চাব। ছিঙি আছে ঢেকীয়া, অলপ কাষত দেখি আহক। জংঘল থকা জেগাত হ'লে বেছি ভাল হ'ব, কিন্তু ইয়াতে প্ৰেংকটো কৰিম বুলি ভাবিলোঁ। কিন্তু অলপমান জংঘল নাই, ইয়াতে গমেই পাব। অলপমান জংঘল মাত থুৰকে লৈ অলপমান প্ৰেংকটো কৰি দিছোঁ। ঐ শুন, শুনাচোন, তাতে বহুত ঢেকীয়া আছে, আহাচোন। গম পাইছে নেকি প্ৰেংক কৰিম বুলি, সেই গতিকে অলপমান চাইড মাৰছি। আহি আছোঁ, অলপ প্ৰেংক কৰি আছোঁ। এবাৰ খুৰা মাছ চাই আছে। খুৰা তোমাৰ কাষত সাপ না কি? ঢেকীয়া চিঙা আমাৰ হৈ গ'ল, হৈ কিনে এতিয়া 7:30 মান হ'ল চাগে। 8টাৰ পৰা কামত যাব লাগিল, সেই গতিকে বেছি দেৰি নকৰোঁ আৰু আপুনি যাই আছোঁ। আৰু ইয়াত ঢেকীয়া আজি ভিডিঅ'টো এখানিতে আছিল, আৰু ভিডিঅ'টো কেনে পালে অলপ কমেণ্ট কৰি জনাব। আৰু যোনে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটা ভিডিঅ'লৈ লগ পাই আছোঁ। বাই বাই।